হেল্ল' বন্ধুসকল, স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে। আজি বেছি দেৰি নকৰো, আজি আমি কথা পাতিম অসমৰ এজন ইউটিউবাৰৰ বিষয়ে, যিজন ইউটিউবাৰৰ নেকি হাগা পাদা মুতা চব মানে ইউটিউবত দি দিয়ে আৰু আমাৰ ভিউৱাৰ্ছ সকলেও তেওঁৰ হাগা মুতা পাদা সকলো চাই ভাল পায়। তো বেছি দেৰি নকৰি আমি অলপ ক্লিপ এটা চাই লওঁ, না কি কয় গাইজ? দেখ চা ভাই, তই লেট্ৰিন বনাইছা, তই বাথৰুম বনাইছা, তই নহয় বোলে হাগা ঘৰ বনাইছা, মুতা ঘৰ বনাইছা, পাতা ঘৰ বনাইছা, বনাই থাক। কিন্তু আমি তোৰ এই হাগা পাদা মুতা চাৱাৰ কাৰণে কি সাবস্ক্ৰাইব কৰিছিলো নেকি চেনেলটো? হা গাইজ, কি আপোনালোকেও কি মানে কি হাগা পাদা মুতা চাবৰ কাৰণে মানে চেনেলটো সাবস্ক্ৰাইব কৰিছিলি নেকি? ये बड़ी अच्छी बात कही आप। আৰু কথাটো হ'ল কি, চাওক ইমান মানে সাপোৰ্ট কৰিছে, চাওকচোন 1,00,000-1,50,000 মানুহ এই ভিডিঅ'টো চাই দিছে। বাপৰে বাপ, ভক্ত মই বহুত দেখিছো, গবৰ ভক্ত দেখিছো, অন্ধ ভক্ত দেখিছো, পাগল ভক্ত দেখিছো, কিন্তু এই ভিউৱাৰ্ছ কেইটাক আপোনালোকে কি বুলি কবি? চাওকচোন এই দিনত, আজিৰ দিনত কোনোবাই মানে লেট্ৰিন উদ্বোধনী কৰা ভিডিঅ' চাই, হা মানে মানুহৰ কিমান বেকাৰ হলে মানে এনেকুৱা ধৰণৰ ভিডিঅ' চাব পাৰে। মানে কি মানে মই বুজি পোৱা নাই কথাটো, মানে মই আৰু পাগলা হৈ গৈছো। আৰু মানে এই লগৰ কেইটা চাচোন, এই লগৰ কেইটা মানে এই যিটো মানে ই যি ভিডিঅ'টো বনাই আছে, এই মনোজ ভাই ই যিটো ভিডিঅ' বনাই আছে, তো ভিডিঅ'টোৰ মানে পিছফালে থকা কেইটাক চাচোন, বাপৰে বাপ কি ফূৰ্তি জানো, বাপৰে বাপ তাজমহল উদ্বোধনী কৰিছে, বাপৰে বাপ। মানে চাও, আমাৰ ঘৰত কি লেট্ৰিন নাই, আমাৰ ঘৰত বাথৰুম নাই, তাৰ মানে ইয়ে বাথৰুমটো বনাইছে, ইয়ে লেট্ৰিনটো বনাইছে, আৰু বেলেগে আৰু লেট্ৰিন বাথৰুম বনাই নাই। আৰু কি কম আৰু গাইজ।